আজি আমি জিকি গ'লোঁ, ইণ্ডিয়া টিম জিকিছে। বাহিৰত আহিছোঁ এতিয়া বম ফুটাবলৈ। এতিয়া চাওক এইফালে অহাকালি মোৰ ল'ৰাৰ পৰীক্ষা আছিল, কিন্তু ল'ৰাটোক কিতাপ পঢ়োৱা নহ'ল। তথাপি মানে খেলাৰ দেখিলোঁ আৰু খেলা চালোঁ, উপভোগ কৰিলোঁ, এনজয় কৰিলোঁ। এতিয়া বাহিৰত আছোঁ, মানে পৰীক্ষাৰ পিছতো দিব পাৰিব, কিন্তু খেলাখন এবাৰে আহে, গতিকে খেলা মেইন না কি কয় গাইছ? ইণ্ডিয়া টিম জিন্দাবাদ! ইণ্ডিয়া টিম জিন্দাবাদ! হার্দিক পান্ডিয়া জিন্দাবাদ! লাভ ইউ পান্ডিয়া ভাই, লাভ ইউ। न्यूजीलैंड वालों कैसा लगा कमबैक? पूर्ण हो गया। तो नमस्कार बंधु बान्धवीসকল, ৰাতিপুৱা মোৰ ল'ৰাৰ পৰীক্ষা আছে। ল'ৰাটোৱে মোক কৈছে পাপা বহি কিতাপ পঢ়া, কিন্তু মই আজি কিতাপ নপঢ়ালোঁ। কালি কি হয় নহয় ভগৱানে জানে। খেলাখন চালোঁ, শান্তি পালোঁ, আৰু খেলাখন জিকাৰ কাৰণে যেতিয়া জিকিল এতিয়া মানে ক'ত আছোঁ নিজে কোৱা নোৱাৰোঁ। এতিয়া বাহিৰত আহিছোঁ, অলপ এনজয় কৰিম আৰু ঘৰত যাম। কালি আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টা ইমানতে সমাপ্ত। আপোনালোকে ইণ্ডিয়া টিমক ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যিখিনি মানে মনৰ পৰা চোৱা আছে সেইখিনি মই হেৰি হ'লে দোৱা হ'ব। মানে অল্প আমাৰ আটা মৰিয়া 1 বছৰ হোৱা নাই, 1 বছৰ হোৱাৰ পিছত মই মানে মন্দিৰকেইটাত পূজা পানী দিব লাগিব, এইখিনি আৰু। আপোনালোকে এনেকৈ ইণ্ডিয়া টিমক আহিব লগা খেলাবোৰত ছাপোৰ্ট কৰি থাকিব, আৰু আমাৰ ইণ্ডিয়া টিম যাতে এনেকৈ জিকি যাব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ পেজত নতুনকৈ আছে প্লিজ পেজখন মই ফ'ল' কৰি দিব। লগতে ইউটিউবত চোৱাসকলে যিসকলে নতুনকৈ আছে তেওঁলোকে মোৰ ছাবস্ক্ৰাইব বাটনটো ঢাকি দিব। তাৰপিছত আৰু নকওঁ, তেওঁ অহাকালি আপোনালোকক লগ পাম। আজি ৰাতি হ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। অহাকালি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।